गसाइगावआव आसुनि बानजायनायाव गेदेरथार सुबुं गौमा सावथाल हारिनि माखासे जेंनाफोरखौ लानानै रायजो राजाफोरजों गुवारै सावरायलायनो थाखाय दिनै दुलाराय सावथाल फरायसा आफादनि बानजायनायाव गसाइगाव महकुमानि सिङाव थानाय दाउलिगुरि गामिनि गेवलां गेलेग्रा फोथाराव मोनसे गेदेरथार सुबुं गौमा हाबाफारिया जानानै थाङो। बे सुबुं गौमा हाबाफारिनि गेजेरजों सावथाल हारिनि जेंनाफोरखौ सुस्रांनो थाखाय सावथाल फरायसा आफादा माबायदि हाबा मावनो थांखि लादों बेफोरखौ लानानै रायजो राजाफोरनो गुवारै फोरमायना होयो। लोगोसे बे हाबाफारिनि गेजेरजों मिरु सावथाल फरायसा आफादनि गाहाय नेहाथारि रिमान सरेन बिथाङा मा फोरमायखौ मिथिना लानि। অসম চৰকাৰে জ্ঞাতে নহয়, অসম চৰকাৰে চাওতাল জনগোষ্ঠীৰ ইতিহাস, চাওতাল জনগোষ্ঠীৰ স্বাভিমান, চাওতাল জনগোষ্ঠীৰ আত্মপৰিচয় নজনা নহয়, তেখেত সম্পূৰ্ণ জানে। আৰু চাওতাল জনগোষ্ঠীয়ে অসম চৰকাৰক ৭০ বছৰে ভোট দিলে আৰু চাওতাল জনগোষ্ঠীয়ে অসম চৰকাৰক ৭০ বছৰে ৰাজহ বা কৰ দিলে। তথাপিও অসম চৰকাৰে চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰাটো একমাত্ৰই কাৰণ যে চাওতাল জনগোষ্ঠীক অসম চৰকাৰে নিষেধ কৰাৰ এক পৰিকল্পনা কৰিছে। কাৰণ এই জনগোষ্ঠী যেতিয়ালৈকে জীয়াই থাকিব, চাওতাল নামৰ এই শব্দটো যেতিয়ালৈকে জীয়াই থাকিব, এই জনগোষ্ঠীয়ে সংবিধানৰ ৩৪২ নং অনুচ্ছেদত থকা জনজাতিকৰণৰ বিষয়ে কথাটো উত্থাপন কৰি থাকিব। তাৰ লগে লগে ইতিমধ্যে ১৮৮৬ ভূমি নীতিৰ মতে চাওতাল জনগোষ্ঠী যিহেতু প্ৰটেক্টেড ক্লাছৰ মানুহ আৰু চাওতালৰ হাতত সেই বনাঞ্চলেই নহওক কিয়, সেই ৰাজহ ম্যাদী নহওক কিয়, বহু মাটিখিনি চাওতালৰ নামত ইতিমধ্যে আছে। সেই মাটিখিনি অসম চৰকাৰে বাজেয়াপ্ত কৰিবৰ কাৰণে আৰু এই জনগোষ্ঠীক উচ্ছেদ কৰিবৰ কাৰণে অসম চৰকাৰে পৰিকল্পনা কৰিছে। তাৰ কাৰণে চাওতাল জনগোষ্ঠীৰ আৰু এটা সাংবিধানিক অধিকাৰ যে বৰ্তমান সময়ত চাওতালী ভাষা ভাৰতৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত ভাষা। এই ভাষা যেহেতু অসমতো যথেষ্ট ১৪ লাখ চাওতাল আছে আৰু যেহেতু নতুন শিক্ষানীতি প্ৰণয়ন কৰিব গৈছে, সেই সময়ত চাওতালী ভাষাটো অন্তৰ্ভুক্ত কৰাটো সদৌ চাওতাল ছাত্ৰ সন্থাই ডেফিনেটলি ডিমাণ্ড কৰিব। সেই সময়ত যাতে এই কণ্ঠ যাতে ওপৰলৈ নাযায়, এই জনগোষ্ঠীৰ অধিকাৰৰ কথা যাতে মানুহৰ মাজত সজাগ আৰু মানুহে সচেতন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে অকল চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী নহয়, এই জনগোষ্ঠীটোক নিষেধ কৰাৰ কাৰণে জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ এক পৰিকল্পিতভাৱে এক ৰাজনৈতিক ষড়যন্ত্ৰ চাওতাল জনগোষ্ঠীৰ ওপৰত আৰম্ভ কৰিছে। এতিয়া চাওক, ইতিমধ্যেই যি অসম চৰকাৰৰ ভূমি আৰু ৰাজহ আইন ১৮৮৬ চেপ্টাৰ 10ত স্পষ্টভাৱে উল্লেখ আছে, যিমানখিনি প্ৰটেক্টেড ক্লাছৰ শ্ৰেণীৰ মানুহ আছে তাত কিন্তু চাওতালসকলে ইতিমধ্যে প্ৰটেক্টেড ক্লাছ। আৰু চাওতালসকল যেহেতু প্ৰটেক্টেড ক্লাছৰ মানুহ, কিন্তু ইয়াত অকল নহয়, এতিয়া যিখিনি আমি চাওতাল ট্ৰাইবেল ব্লক বুলি জানো, এই জনগোষ্ঠীটোক অসম চৰকাৰে নিষেধ কৰা মানেই চাওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ অধিকাৰ, চাওতাল জনগোষ্ঠীৰ ভাষা আৰু ভূমিৰ অধিকাৰ নিষেধ কৰাৰ এক পৰিকল্পনা। আৰু এই পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ চাওতাল ছাত্ৰ সন্থাই বিভিন্ন জিলাত আমি সজাগতা সভাবোৰ আয়োজন কৰিছো, যাতে মানুহবোৰে বুজি উঠক যে যি কলা কৃষ্টিৰ কাৰণে অসম চৰকাৰ লাখ লাখ কোটি টকা অন্যান্য জনগোষ্ঠীক দিছে, কিন্তু ৭০ বছৰে চাওতাল জনগোষ্ঠীৰ কলা কৃষ্টি আৰু ভাষাৰ কাৰণে আজিলৈকে অসম চৰকাৰে ১ টকাও প্ৰদান নকৰাকৈ তথাপিও চাওতাল জনগোষ্ঠীয়ে কিন্তু নিজৰ কলা কৃষ্টি, সংস্কৃতি আৰু ভাষা জীয়াই ৰাখিছে। আৰু এয়াই এটা সংগ্ৰাম। এই সংগ্ৰাম যেতিয়ালৈকে অসম চৰকাৰে স্বীকৃতি প্ৰদান নকৰে, তেতিয়ালৈকে সামাজিক সচেতনতাই হওক, এটা ধৰ্ণা প্ৰতিবাদেই হওক, এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সদৌ চাওতাল ছাত্ৰ সন্থাই জাতিটোৰ স্বাভিমান, আত্মপৰিচয় আৰু নিৰাপত্তা দিবৰ কাৰণে এই সংগ্ৰাম অব্যাহত ৰাখিব। চাওক, পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক চাওতাল ছাত্ৰ সন্থাৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো আৰু আশা কৰিম এইখিনি সময়ত আপোনালোকে আমাৰ এই নিৰ্যাতিত চাওতাল জনগোষ্ঠীৰ যিখিনি অধিকাৰ আছে আৰু এই অধিকাৰখিনি আপোনালোকে ৰাইজক অৱগত কৰিব। মই এইখিনি বিষয়ে দ্বিতীয় ক'ব খুজিম যে চাওতাল জনগোষ্ঠী অসমত যিটো বাস কৰিছে, এই চাওতাল জনগোষ্ঠী অসম চৰকাৰে বাৰম্বাৰ এটি প্ৰতাৰণা কৰি আহিছে। আপোনালোকে জানে যে চাওতাল জনগোষ্ঠী বিহাৰ, বেংগল, ঝাৰখণ্ড, উৰিষ্যাৰ বুলি অসম চৰকাৰে বাৰে বাৰে ঘোষণা কৰি তেওঁলোকে বাগানৰ কাম কৰিবৰ কাৰণে লৈ আহিছিল। কিন্তু চাওতাল জনগোষ্ঠী আপোনালোকে জানে ভালকৈ যে চাওতাল জনগোষ্ঠী অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত লৈ অনা হোৱা নাছিল। চাওতাল জনগোষ্ঠী ইয়াৰ ভূমিপুত্ৰ হয়, ইয়াৰ খিলঞ্জীয়া হয়, ইয়াৰ থলুৱা জনগোষ্ঠী। আৰু এই চাওতাল জনগোষ্ঠী হিচাপে একেসকলে এটা উদাহৰণ হৈছে যে চাওতাল জনগোষ্ঠী কাৰো ভূমি ইয়াত ক্ৰয় কৰি ইয়াত থকা নাই, কাৰো চাওতাল কোন জনগোষ্ঠী বেলেগ জনগোষ্ঠীৰ মাটিভূমি ইয়াত তেখেতসকলে কিনি ফেলে ইয়াত বসবাস কৰি থকা নাই। চাওতাল জনগোষ্ঠী তেখেতসকলে প্ৰত্যেক সম্পত্তি আৰু বুৰঞ্জী পিঠসকলে চাওতালসকলৰ যিটো ভূমিৰ ওপৰত যিটো বুৰঞ্জী লিখিব লাগিছিলে, এই কথাখিনিও কিন্তু অসমৰ বুদ্ধিজীৱীসকলে আজিৰ তাৰিখলৈকে এইখিনি কথা উপস্থাপন নকৰিলে। তাৰ লগে লগে এটা কথা ক'ব খুজিম যে
ইয়াৰে যে খিলঞ্জীয়া চাওতাল জনগোষ্ঠী আছামিছ এণ্ড ইটছ ফৰ্মেশ্যন যিখন আমাৰ কাকতি ছাৰৰ যিখন কিতাপ আছে আছামিছ এণ্ড ইটছ ফৰ্মেশ্যন তেখেতে লিখি থৈ গৈছে যে বড়ো চাওতাল আপোনাৰ অসমত বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে বসবাস কৰা জনগোষ্ঠীৰ ওপৰত ভিত্তি কৰি সেই চাওতালী অসমীয়া ভাষা সৃষ্টি কৰা হৈছে আজিৰ তাৰিখত এই আমি দেখিবলৈ পাইছো নতুনকৈ যিটো এডিশ্যন হৈছে আছামিছ ইটছ ফৰ্মেশ্যন তাতেও চাওতাল শব্দটো কিন্তু লাহে লাহে হ্ৰাস পাই আহিছে তাৰ কাৰণে আমি শংকিত হৈছো যে অসমৰ বুদ্ধিজীৱীসকলে চাওতালসকলৰ ইতিহাস চাওতালসকলৰ অসমীয়া ভাষাৰ প্ৰতি যিটো অৰিহণা এই অৰিহণাখিনি অসমৰ বুদ্ধিজীৱীসকলে এইটো নিশেষ কৰাৰ প্ৰয়াস কৰিছে তাৰ লগে লগে আমি এইটো ক'ব খুজিম যে অসমত এই বসবাসী চাওতাল জনগোষ্ঠীসকলে আজিৰ তাৰিখত কোনোদিনা চাহ বাগানত কাম কৰা নাই যদিও অসমৰ বুদ্ধিজীৱীসকলে বা অসম চৰকাৰে চাওতাল জনগোষ্ঠী বাৰম্বাৰে চাওতাল জনগোষ্ঠী বাগানৰ জনগোষ্ঠীৰ লগত তুলনা কৰি অসমৰ চাওতালৰ যিটো সাংস্কৃতিক সাংবিধানিক বা শৈক্ষিক যিটো অধিকাৰ আছে এই অধিকাৰবিলাক নিশেষ কৰিবৰ কাৰণে আজি সচেতন কৰিছে আমি বাৰম্বাৰে 15 মাৰ্চ মাহিকভাৱে আন্দোলন কৰাৰ পিছতো আজিৰ তাৰিখলৈকে অসম চৰকাৰে চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীৰ যিটো অস্তিত্ব চাহ জনগোষ্ঠীৰ যিটো স্বাভিমান চাওতাল জনগোষ্ঠী সেই স্বাভিমানৰ পৰা আঁতৰাই আনিবৰ কাৰণে বাৰম্বাৰ আমি দাবী জনাইছো আমি অসম চৰকাৰক দাবী জনাইছো আমি চাওতাল জনগোষ্ঠীয়ে আমি সংবিধানৰ অধিকাৰ লৈ বিচাৰিছো কোনো অসম চৰকাৰৰ আমি সুবিধা সুযোগ বিচৰা নাই আৰু এই চাওতাল জনগোষ্ঠীৰ অসম চৰকাৰে যিটো ষড়যন্ত্ৰ কৰি নিশেষ কৰিব বিচাৰিছে ইয়াতে আমি প্ৰতিপন্ন কৰিব খুজিছো যে এটা সময়ত চাওতাল জনগোষ্ঠীসকলক উগ্ৰপন্থীসকলে মাৰিলে উগ্ৰপন্থীসকলক মাৰি উগ্ৰপন্থীসকলে মাৰি চাওতাল জনগোষ্ঠীসকলক আজি নিশেষ কৰাৰ পিছত চাওতাল জনগোষ্ঠীক নিশেষ কৰিবৰ কাৰণে কিন্তু আজি অসম চৰকাৰে উত্তৰ লাগি হৈছে অনাগত দিনত যদি চাওতাল জনগোষ্ঠী কেনেকে অসম চৰকাৰে বাৰম্বাৰে নিষ্পেষিত কৰি নিশেষ কৰিব বিচাৰে তেনেহ'লে হ'ব চাওতাল ছাত্ৰ সন্থা অসমৰ বিভিন্ন চাওতাল জনগোষ্ঠীয় সংগঠন অসমৰ বিভিন্ন চাওতাল বিষয়ববীয়াসকল কিন্তু ইয়াত কামতে নাথাকি অনাগত দিনত বৃহত্তৰ এটা গণতান্ত্ৰিক সংগ্ৰাম হ'ব আৰু এই সংগ্ৰামটো নিশেষ স্তব্ধ কৰিব নোৱাৰে অসম চৰকাৰে এটা সময়ত আপোনালোকে জানে যে ভাৰতখন স্বাধীন কৰিবৰ